ৰুটিখন মোক বনাব লাগে গোল কিন্তু হ'লগে হেৰি অসমৰ মেপখনে হ'লগে মানে জিঅ'গ্ৰাফি পঢ়ি আছিলোঁ যে তেতিয়া ক্লাছ 10 মানত আছিলোঁ হেয়া দেখি গৈছে খা খা এইফালে হেল্ল' গাইছ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যিটো ভ্লগ বনাই আছোঁ ডেইলি দিম বুলি ক'লে আজি যিহেতু সোমবাৰ ভ্লগটো ষ্টাৰ্ট কৰিছে আজি 2টা বজাত দেই আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ 2টা বজাত কাৰণ ৰাতিপুৱা সোনকালে উঠিম বুলি কৈছিলোঁ কথা নহ'লে আৰু লগতে এতিয়া ভাতেই বাঢ়ি দিলে লগতে গাহৰি ভাত খাই লওঁ তাৰপিছত এনাৰ্জিটো গোটাই পিনি আপোনালোকে হেভি ভিডিঅ' বনাম আজি যিহেতু কৈছিলোঁ আৰু জিমো আছে 5টা বজাত এইকণ টাইমে চাওঁ যিমান পাৰোঁ সিমানে ভিডিঅ' বনাই গৈ আছোঁ আপোনালোকে চাই যাওক আৰু লাইক কমেণ্ট চেক কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো ধেমকৈ ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া ভাত খাই পিনে আকৌ ডাকঘৰলৈ যাম কাম আছে কাম কৰি আকৌ ডাকঘৰ ঘূৰি আহি পিনে ঘৰলৈ আহিব লাগিব তাৰপিছত চাওঁ কি কাম ওলায় আৰু ভিডিঅ'টো চাই থাকক যদি ভাল লাগিছে সেইটো ছাবস্ক্ৰাইব বাটনটো ধেমকৈ মাৰি লওক তো চাই থাকক গাহৰি মাংস লগত লাইশাক আছিলে লাইশাকখিনি কালিয়ে খাই দিলোঁ এতিয়া গাহৰিখিনি আছে খাই লওঁ গাহৰিখিনি আনিলোঁ ভাত আছে খাই লওঁ ভাত খাই পিনি আৰু লগ পাই আছোঁ চাই থাকক এতিয়া দেখিব আছে লাইশাকৰ লগত এতিয়া অকণ ডাকঘৰলৈ ওলাই আহিছিলোঁ মানে ডাকঘৰ দিনাখন কাম এটা কৰিছিলোঁ সেইদিনাখন নহ'ল এতিয়া আকৌ আহিছোঁ পাপাই কাম কৰি আছে এইটো ডাকঘৰ আমাৰ এইটো কাম চলি আছে আৰু তাৰপিছত আকৌ ইটো ডাকঘৰলৈ যাব আছে মানে ইয়াত 2টা ডাকঘৰ আছে এটা এইটো এটা আকৌ আমাৰ থানা সন্মুখত এটা ডাকঘৰ আছে সেইটোতো যাব লাগিব এইটোতো কাম আছে মানে ঢেৰ কাম আৰু ভ্লগ বনোৱাই এনেকৈ নহয়গৈ আৰু এইফালেদি আমাৰ এইখন থাৰ্ড গেট বুলি কয় যিটো দেখাই আছিলোঁ সেইটো পূৰা ভিডিঅ' বনোৱা টাইমত চালে মানুহ ঘপককৈ এতিয়া মুখে বন্ধ হৈ যায় পটককৈ সেইকাৰণে এতিয়া গৈ আছোঁ পূৰা ভাত চাত খাই পিনি এতিয়া লৈছোঁ আকৌ সেয়া তিলপিঠা মেইন আৰু কাকাৰ ফেভৰেট ক'বা বিহু যিহেতু গ'লে বিহু মানে এইটো মাহ বিহুৱে আৰু আমাৰ হয় নাই বিহু যেতিয়া আহে আৰু তিলপিঠা মেইন আৰু এই বিহুতে তিলপিঠা আৰু ইটো বিহুতে তিলপিঠা খাবলৈ পাওঁ আৰু তাৰপিছত আৰু গোটেই বছৰটোলৈ নাই সেইকাৰণে একদম ডেইলি খাওঁ 2টা 3টা যিমান পাওঁ খায়ে থাকোঁ আৰু লগতে এইটো ট্ৰেণ্ডিংটো কোনে বনাইছে মোক কমেণ্ট কৰিবাচোন এনেই আছিলে আৰু দি দিছোঁ চাবাগৈ এইটোপা ঢেৰ ফটো আছে পুৰণা এইখিনি মানে বহুত অদ্ভুত ফটো আৰু পৰা একদম খাই কৈ দি আছোঁ লগতে কালি যোনটো ভিডিঅ' আছে সেইটো তেওঁলোকে পাব্লিছ কৰাই নাই সেইটো পাব্লিছ কৰিব আছে নকৰাকৈ ভিডিঅ' বনাই আছোঁ যিমান পাৰিছোঁ যি হৈছে সিমান হৈছে কৰি গৈ আছোঁ লগতে সেইদিনাখন দেখাইছিলোঁ ন এখন আঁঠুৱাখন যে লগাইছিলোঁ আঁঠুৱাখন ছিগি থাকিলে এইখন ছিগি থাকিলে মুৰ্গীটো নাথাকে মুৰ্গীটো নিজে থৈছিলোঁ এই তলত ইয়াত যে মুৰ্গী আছিলে গোটেই খেচেং মেচেং কৰি পিনি সিহঁতি ওলাই গুচি গ'ল সেনেকৈ আছে এতিয়া জেগাটুকুৰা মই ভাবিছিলোঁ কাউৰীয়া নিনিব এইটো পানী থৈ দিওঁ মুৰ্গীয়ে বা ইয়াত নাথাকে এতিয়া ক'ত গ'ল ঠিকান নাই এতিয়া বিচাৰিবগৈ লাগিব সোমাব লাগিব গ'লোকৈ এৰিব আছে আৰু ভিডিঅ'টো পাব্লিছ কৰি লওঁ পাব্লিছ কৰি পিনি আকৌ ওলাই যাওঁ নেকি নাযাওঁ চাই আছোঁ ভাবি আছোঁ তাৰপিছত চাই থাকা তো গাইজ কৈছিলে ন মুৰ্গীজনী নাই বুলি এইটো আহিলে চব সেয়া আহি গ'ল এইফালে সেয়া দেখি গৈছে খা এইফালে দিনটো নাথাকিব খোৱা টাইমত আহি যায় দেখিছে পূৰা টাইমত আহি যায় এইজনীয়ে আৰু পোৱালি 9টা আছেগৈ সেইদিনাখন যোনটো দেখাইছিলোঁ এইটো মৰিলে এতিয়া 9টা পোৱালি আছেনে 9টা এইফালে সি ভয় খাইছে দেখিছে ধৰিম বুলি কেইটা আছে এইফালে পলাইছে এই ধৰিম বুলি গ'লো এইফালে ধৰিবা এইফালে আঁতৰি দিব লাগিব তেতিয়াহে আহি পাৰি সেয়া এতিয়া গধূলি আদি গ'লে বাচা খাবলৈ ক'বলৈ লৈ গৈছোঁ মানে আজি মাক ক'লোঁ হেৰি বনাবলৈ বাটাৰ চিকেন বনাবলৈ তো বাটাৰ চিকেন বনাবলৈ ক'লোঁ বাটাৰ চিকেনৰ কাৰণে বস্তু সামগ্ৰী লৈ লৈছোঁ আৰু লগতে এইফালে এয়া মাংস লৈ ল'লোঁ লগতে ভণ্টি বস্তু লৈ লৈছোঁ আৰু এখন নিজি মাৰ্কেট বাচন্তিয়ে লৈ আহিছোঁ আৰু বাচন্তি যিহেতু বাচন্তি চলাব লাগে গাড়ী বহুত দিন চলালোঁ এতিয়া বাচন্তি চলাই ফুৰিছোঁ পূৰা তো এইফালে আমাৰ মেলা হৈ আছে এখন আৰু এতিয়া বস্তু লৈ পিনি আৰু ঘৰলৈ গৈছোঁ মানে আৰু বস্তু নিবলৈ আছে ইয়াত কাজু মানে দাম বেছি সেইকাৰণে কাজু নল'লোঁ কাজু লৈ পিনি একেবাৰে ঘৰত লগ পাম আৰু বস্তু লৈ আৰু এইটো দেখিবলৈ পাইছে কিমান ধুনীয়া ভেলাঘৰ সৰু ভেলাঘৰ একদম পূৰা তো এতিয়া ঘৰলৈ গৈ লওঁ আৰু
তো এতিয়া ঘৰলৈ গৈ থাকোঁতে চুইট কৰ্ণৰ দোকান এখন দেখিলোঁ তো সোমালোঁ ইয়াত দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ দিছে লগতে সোমাইহে গম পালোঁগৈ লগৰ এটাই দিছে আজি অপেনিং হৈছে গমেই নাপাওঁ এই ইনষ্টাগ্ৰামত দিছিলে বোলে ষ্টৰি নাপালোঁ তো ৰাস্তা দি যাওঁতে মানে দেখি গ'লোঁ আহোঁতে এতিয়া সোমাই গৈছোঁ আৰু এই যিহেতু আজি খুলিছে তো খাবলৈ আহিব পাৰে সকলোৱে বহুত মজাকৈ বনাইছে আৰু মজা মানে কি আৰু চুইট কৰ্ণ মানে সেইদিনাখন মেলাত খাম বুলি ভাবিলোঁ মেলাত খোৱা নহ'ল সেইকাৰণে ৰাস্তাত দেখি আজি খাই যাম বুলি ভাবিলোঁ সোমাই যাওঁতে দেখিলোঁ লগৰ এটাই খুলিছে সেইকাৰণে আৰু সোমাই পিনি খাই গ'লোঁ আৰু খাই লৈ পিনি আৰু ঘৰলৈ লৈ গৈছোঁ তো একেবাৰে ঘৰত গৈ লগ পাই আছোঁ আৰু তো গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ লগত এয়া লৈ আহিছিলোঁ চুইট কইন বোলে কৰ্ণ মানে মছলা দিয়া লগৰ এটাই খুলিছে একদম মানে গম পোৱা নাছিলোঁ মই তাইক গৈ সোমাইছোঁ ভাবিছোঁ মেলাত খাম বুলি ভাবিলোঁ সেইদিনাখন মেলাত খোৱা নহ'ল তাৰপিছত আহি পিনি চাৰিআলি এইফালে লেফ্ট ছাইডে সেইফালে ফাষ্টফুডকেইখন দিছে তাৰ ছাইডত আছে ই খুলিছে মই গম নাপাওঁ পাপাই যাওঁতে ক'লে এইটো লগৰ এটা খুলিছে মই কোন লগৰ পৰা পাহৰি থাকিলোঁ নাচালোঁ আকৌ ঘূৰি যাওঁতে দেখিলোঁ চালোঁ ই খুলিছে তেতিয়াহ'লে সোমাই পিনি এটা খালোঁ আৰু এটা লৈ আহিছোঁ এতিয়া খাবলৈ এই মজা লাগিছে খাই আপোনালোকে খাবলৈকে পাৰিব চাৰিআলিত আহিলে হ'ল আৰু মোক কমেণ্ট মোক মানে অৰ্ডাৰ দিব মই দি দিম বাৰু টেনশ্যন নল'ব তো এয়াই খাই আছোঁ এতিয়া আৰু এডিট কৰিব আছে ভিডিঅ'টো যিহেতু আজি ইমান ভিডিঅ' কৰা নহ'ল বাটাৰ চিকেন বনাবলৈ বস্তু আনিছোঁ কেনেকৈ বনাওঁ দেখাম যদি পাৰোঁ আৰু এইটো খাই লওঁ খাই পিনি ভিডিঅ'খিনি লৈ পিনি এডিট চেডিট কৰোঁ আপোনালোকে চাই থাকক সমাপ্ত নহয় আৰু আৰু ছাবস্ক্ৰাইব বাটনটো ধামকৈ ছাবস্ক্ৰাইব কৰি লওক গাইছ এয়া এতিয়া আমাৰ সেইটো কি বুলি কয় কি বনাইছিলোঁ কি কেনেকৈ বনাওঁ সেইটো হেৰি বাটাৰ চিকেন বনি আছে লগত ৰুটি বহুত দিন খোৱা নাই মানে সেই কৰি দিওঁ এনেকৈ হাতেদি কৰোঁ নেকি তো ৰুটি বনাই আছোঁ আৰু আজি প্ৰথমবাৰ নহয় ছেকেণ্ডবাৰ হাতত এইখন হাতা তো হাতেদিয়ে লগাই দিলোঁ আৰু তো এনেকৈ ৰুটি বনাই আছোঁ কাৰোবাক যদি লাগে অৰ্ডাৰ ক'ব বনাই দিম তাৰ লগতে আমাৰ এয়া বনি আছে এইটো চিলি চিকেন এই বাটাৰ চিকেন বহুত দিন খোৱা নাই সেইকাৰণে আজি যিহেতু ঠাণ্ডা বতৰত ভাল লাগে বাটাৰ চিকেন খাই সেইকাৰণে একদম পূৰা বাটাৰ চিকেন বনাই লৈছোঁ আৰু মানে মোবাইলৰ ফ্লেছটো অন কৰা নাছিলোঁ অন কৰি ল'লোঁ ভিডিঅ'টো আকৌ কাটি পিনি লগাইছোঁ ইয়াৰ লগতে এতিয়া ৰুটি এখন হৈ গ'ল পূৰা 1 নম্বৰ ৰুটিৰ দাম এয়া বনাই আমাৰ হৈ আছে এইখন লগাব নোৱাৰি নহয় তো বাটাৰ চিকেন হৈ আছে হৈ গ'ল নেকি বাটাৰ চিকেন হৈ আছে ঠাণ্ডা দিনত মানে বাটাৰ চিকেন খাই ভাল লাগে লগত ৰুটি আৰু একদম ডাৱৰীয়া বতৰ হ'লেতো আৰু ভাল আৰু কাৰণ ঢাকিব লাগিব নহয় এইফালে আমাৰ ৰুটি বনি আছে এয়া ৰুটি বনি আছে ৰুটি আৰু পাহৰিলোঁ এইয়া গাইছ মই বনোৱা ৰুটি দেই চব মই কৈছোঁ দেখিছে এইটো মই বনাইছোঁ হয় নাই চব মই বনাইছোঁ আৰু এইয়া ৰুটি এবাৰ মানে ফটো আছে যদি লগাই দিম এবাৰ মানে ৰুটি বনাইছিলোঁ ৰুটিখন মোক বনাব লাগে গোল কিন্তু হ'লগৈ হেৰি অসমৰ মেপখনেই হ'লগৈ মানে জিঅ'গ্ৰাফী পঢ়ি আছিলোঁ যে তেতিয়া ক্লাছ 10 মানত আছিলোঁ জিঅ'গ্ৰাফী আছিলে যে জিঅ'গ্ৰাফীত মানে কেলৈ প্ৰেক্টিকেলত যে অসমৰ মেপখন আঁকিব লাগে সেইখন আঁকি ৰুটিও অসমৰ মেপৰ নিচিনাই বনাই পেলাইছিলোঁ আৰু এতিয়া দেখিছে গোল হৈছে আৰু এয়া বনাই আছে হৈ গ'ল নেকি ন তো এইয়া পাক হৈ গ'ল তো বেলি হৈ গ'ল মোৰ হৈ গ'ল বনাই দেই গাইছ খাবলৈ আহিব বনাইছোঁ এয়া একদম পূৰা বাটাৰ চিকেন পূৰা খাব লাগিব আজি দি দে আৰু এতিয়া বোলে এতিয়া ভিডিঅ' এডিট কৰিবলৈ আহিছোঁ কম্পিউটাৰটো অন কৰিব ল'লোঁ এইটো প্লাগটো ইয়াত লগাই পিনি চুইচটো দি দিলোঁ চুইচটো দিয়াৰ পাছত মানে কি হ'ল মোৰ মানে এইটো দি লওঁ মানে ৱাইফাইটো কানেক্ট হৈ আছে নে অভাৰলোড হৈছে নে কি নাজানো ইমানে কাৰেণ্ট খাই চালা প্লাগটোতো যেতিয়া লগাই পিনি চুইচটো দি দিওঁ চব অফ হৈ যায় ন ঘৰৰ লাইট চাইট চব অফ হৈ যায় মানে এনেকুৱাই ফাল্টু আৰু এতিয়া এটা কাম কৰিব লাগিব এখন বৰ্ডখন মানে এক্সট্ৰা কৰিব লাগিব কাৰণ ইয়াত এটা হেৰি লাগি আছে ৱাইফাই লাগি আছে লগতে এইফালে মানে টোটেল 500 ৱাট মানে টানে 500 ৱাট মানে সেইকাৰণে এখন বৰ্ডখনে লোড ল'ব নোৱাৰে সেইকাৰণে মানে অফ হৈ যায় মানে এই মাত্ৰ অন কৰিছিলোঁ ভিডিঅ' দিব পাহৰিলোঁ লগাই পিনি মই ভাবিছোঁ ভিডিঅ'টো এডিট কৰোঁ আৰু আহি পিনি দিছোঁ চব অফ হৈ থাকিলে নহয় চব অন্ধকাৰ হৈ গ'ল এইটো লাইটো অফ হৈ গ'ল আৰু এইখন গোটেই অফ হৈ যোৱাৰ পাছত আকৌ এতিয়া মই ইনভাৰ্টাৰটো দি পিনি আকৌ এইটো প্লাগটো লগাম এতিয়া যদি হয় আজি ভিডিঅ' এডিট হ'ব যদি নহয় একেবাৰে কাইলৈ এডিট কৰিম আৰু যিহেতু বাটাৰ চিকেন আছে ন তো এতিয়াতো অফ কৰি লওঁ অফ কৰি এইটো লগাই দিলোঁ এতিয়া চাব দেই কৃষ্ণ বাচিলোঁ এইবাৰ নহ'ল মানে প্ৰথম দিনত ঠিকে থাকে ৰাতি মানে কি হয় কাৰেণ্টবোৰ বেছি চলে যে লাইট চাইট জ্বলি যায় যে চবৰে সেইকাৰণে মানে ভল্টেজটো বেছি লাগে ন সেইকাৰণে মই ভাবিছোঁ এক্সট্ৰা বৰ্ড এখন লগাব লাগিব ইয়াতে দেখিবলৈ আছে 2খন বৰ্ড কানেক্ট কৰি দিছোঁ এখন তলত আছে টোটেল 3খন বৰ্ড কানেক্ট কৰি দিছোঁ মানে 3টা হেৰি আছে প্লাগ আছে 3টা প্লাগে ফুল পূৰা মানে গোটেইকেইটা বস্তু অন কৰিব লাগে ফাৰ্ষ্ট এইটো অন কৰিব লাগে ফাৰ্ষ্ট এইটো অন কৰিব লাগে এয়া অন কৰি ল'লোঁ মানে গোটেই আৰু লগতে মাইক চাইক চব লগাই দিছোঁ যে সেইকাৰণে মানে বেছি ভল্টেজ টানে
সেইটো খুলি হেৰি কৰিব লাগিব আৰু মানে ঢেৰ কাম ওলাইছে এইকেইদিন যেতিয়াৰ পৰা 2026 চনলৈ কামেই কাম আৰু এতিয়া এডিট কৰিব লাগে পূৰা আগৰ নিচিনা আহি গৈছোঁ আৰু এডিট তো চাই যাব ভিডিঅ'খিনি যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সেইটোৱে টাইমকৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া এইটো অন কৰি ল'লোঁ অন কৰাৰ পাছত এতিয়া মই এডিট কৰিম এইটো ভিডিঅ'টো লৈ পিনি আৰু যদি ভিডিঅ'খিনি চাই ভাল লাগিলে সেইটোৱে আৰু কমেণ্ট লাইক শ্বেয়াৰ চব কৰিব আৰু এটা অন্য ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ কিতাপখন সামৰণি মাৰোঁ যিহেতু পঢ়ি আছিলোঁ দিনৰ পৰা ইমানো পঢ়া নহ'ল সেইকাৰণে সমাপ্ত কৰি পিনি আকৌ কাইলৈ নতুন ভিডিঅ'ত লগ পাম তো আজিৰ কাৰণে ইমানটিয়ে তো গুড নাইট